উহ, গৰম, গৰম আৰু গৰম। চাৰিওফালেই গৰম আৰু গৰম। নমস্কাৰ দৰ্শকবৃন্দ। আজি গৰমে গুৱাহাটীবাসীৰ ভাল পৰীক্ষা লৈছে। এয়া ঘৰৰ ছাদৰ পৰা ওপৰৰ পৰা দেখুৱাইছোঁ ৰ'দ, সূৰ্যৰ প্ৰখৰ ৰ'দ। চাওক, দেখুৱাই আছোঁ, এয়া ওপৰৰ পৰা তলত দেখুৱাইছোঁ। গছ গছনি অৱশ্যে আছে, তলৰ ছাঁত থাকিব লাগিব। আৰু এই ৰাস্তা দেখিছে, ৰাস্তা একেবাৰে খালী, মানুহ নোহোৱা হৈ গৈছে। গৰমত থাকিব নোৱাৰা অৱস্থা। অগ্নিশৰ্মা সূৰ্য দেৱতা। আজিৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰা আছে ৩৭ ডিগ্ৰী। প্ৰচণ্ড ৰ'দত আজি গুৱাহাটীবাসীয়ে দিনটো পাৰ কৰিব লগা হ'ল। অসহ্যকৰ গৰম আছিল। আকাশখন চাওক, একদম নীলা নীলা, একো ডাৱৰৰ লক্ষণেই নাই। ডাৱৰ নায়েই, ডাৱৰৰ কোনো লক্ষণ নাই। বৰষুণৰো কোনো হোৱাৰ লক্ষণ ইয়াত দেখিবলৈ পোৱা নাই। দিনৰ ১টা বজাত ঘৰৰ অৱস্থা দেখুৱাইছোঁ। দুৱাৰ মুখতে ইমান ৰ'দ, আৰু গোটেই ঘৰটো চাওক ৰ'দ। ফেন আৰু এ চি নচলালে থাকিবই নোৱাৰি। গৰম আৰু গৰম। এয়া ৫ বজাৰ দৃশ্য। এতিয়াও চাওক বেলিটো কিমান উজ্জ্বল হৈ আছে। ৰ'দ, এতিয়াও ৰ'দ, গৰম কমা নাই। এতিয়া ৫ বজাতো সূৰ্যটোৰ ফালে চাবই নোৱাৰি, চকু চাট মাৰি ধৰে। এয়াই গুৱাহাটীৰ আজিৰ দিনটোৰ অৱস্থা। ইমান গৰম আজিৰ দিনটো। এয়া চাওক, একদম নীলা আকাশ, পৰিষ্কাৰ। আৰু আনফালে এয়া দূৰণিত বগা বগা ডাৱৰ। এয়া আচলতে গুৱাহাটী ডাৱৰ নহয়, এয়া মেঘালয় ডাৱৰ হয়। ইয়াত দূৰৰ পৰাও দেখা পোৱা গৈছে। গুৱাহাটীত আজি গৰম দিন ৩৭ ডিগ্ৰী। আশা কৰিছোঁ আপোনালোকৰ ভালদৰে দিনটো পাৰ কৰিলে। ধন্যবাদ। সন্ধিয়াৰ ৬ বজাৰ আকাশখন দেখুৱাইছোঁ। এতিয়া অৱশ্যে ৰ'দ নাই, ঠাণ্ডা পৰিছে, ভাল লাগিছে। দূৰৈত চন্দ্ৰটো দেখিবলৈ পাইছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।